Hey everyone, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে পুনৰ স্বাগতম জনাইছোঁ। আজি ভাবিলোঁ ডেইলি ব্লগকে দিয়া যাওক, কি কৰোঁ কি নকৰোঁ দিনটোত, সেই তাকে কোৱাৰ্টাৰ লাইফৰ কেনেকুৱা অভিজ্ঞতা কেনেকুৱা কি হয় তাকে দেখাবলৈ বিচাৰিছোঁ। শেষলৈকে চাব বুলি আশা ৰাখিলোঁ। ৰাতিপুৱা শুই উঠি মেলি মই সকলো কাম চাম কৰি মেলি গা পা ধুই আজৰি হৈ চাহ খাবলৈ বহি ল'লোঁ আৰু লগতে পিজ্জা আছিল আগদিনাখনি অনা, সেই পিজ্জাৰ লগতে ব্ৰেকফাষ্ট কৰিলোঁ আৰু ব্ৰেকফাষ্ট কৰি মেলি অলপ কাম আছিল, কাম থকাৰ বাবে দেৱযানী আৰু মই দুইজনী ওলাই গ'লোঁ। অলপ ওলাই মেলি সেই কামখিনি কৰি মেলি ঘৰলৈ পুনৰ উভতিলোঁ আৰু ঘৰলৈ উভতাৰ পাছতে আকৌ কামত লাগিবলৈ হ'লেই নহয়, চেঞ্জ কৰি মেলি মানুহজনৰো ডিউটি আছিল, সেইবাবে ডিউটিৰ বাবে দুপৰীয়াৰ আহাৰ ৰান্ধিবৰ বাবে ৰেডি হৈ ল'লোঁ। যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে অনুগ্ৰহ কৰি লাইক কমেণ্ট আৰু চেনেলটো শ্বেয়াৰ কৰি দিব আৰু নতুনকৈ অহাসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিলোঁ। তাৰপিছতে এয়া মই ৰেডি হ'লোঁ বনাবৰ বাবে। মানুহজনে চিকেন আনি থৈছিল আৰু সেই চিকেন মই গ্ৰেভি বনাম বুলি ভাবিলোঁ আৰু গ্ৰেভি বনাবৰ বাবে যি যি প্ৰয়োজন হয় সকলো মই ৰেডি কৰি ল'লোঁ আৰু আনফালে আলু কুটি ল'লোঁ। তাৰপাছতে আকৌ আনটো গেছত মই দাইল আৰু ভাতো পাতি দিলোঁ। সেই যাবলৈ অলপ খৰখেদা হৈছে ডিউটিলৈ, সেইটো কাৰণে লগালগ বনাবলগীয়া হৈছে। তাৰপিছতে এইখিনি বনাই লৈ মেলি আনহাতে ডিউটি যাবলৈ হোৱাত লগালগ মই ভাত বাঢ়ি দিলোঁ আৰু নন্দাগৰাকীও আছিল। গোটেই তিনিজনে একেলগতে বহি ভাত খালোঁ আৰু অলপ জিৰাই ল'লোঁ। জিৰাই লৈ মেলি আকৌ আনফালে কাপোৰ ভৰাই মেলি ৰ'দত দিয়া আছিল, সেই কাপোৰ ভৰাই মেলি আকৌ গধূলি হ'লেই ধূপ ধূনা জ্বলাই মেলি অলপ ৰৈ তাৰপিছতে অলপ বজাৰ কৰিবলৈ আছিল, সেই বজাৰ কৰিবলৈ ওলাই গ'লোঁ। তাৰপাছতে আৰু দোকানত অলপ চাহ খাই ল'লোঁ চিঙৰা হেতি আৰু আনফালে চব্জি বজাৰ কৰিলোঁ আৰু আনফালে আপোনাৰ ফল মূলো আছিলে, সেই ফল মূলো অলপ লৈ ল'লোঁ। ঘূৰি আহোঁতে অলপ মূৰ্তি আছিল ওচৰতে, বাইদেউ এগৰাকী দিয়ে, তাৰো দুটামান মূৰ্তি ল'লোঁ আৰু আনফালে আপোনাৰ সেই চাৰিআলিৰ বজাৰৰ পৰা অলপ কিবাকিবি চব্জি আনিলোঁ, চব্জি মাংস চাংস কিবাকিবি আছিলে সেইবিলাক বজাৰ কৰিলোঁ। কি ল'লোঁ যেনিবা দেখা নহ'ল, বাকী বজাৰ কৰি ল'লোঁ সেইখিনিহে দেখাইছোঁ। আৰু ৰাতি হ'লে তাতে কিবাকিবি অলপ চব্জি বজাৰ কৰি ল'লোঁ। বজাৰ কৰি লৈ মেলি আকৌ ঘৰলৈ আহিলোঁ। ঘৰলৈ আহি পাই অলপ ৰেষ্ট কৰি বাকী যিখিনি আছিলে চব্জি বজাৰ সেইখিনি ধুনীয়াকৈ জেগাই জেগাই থৈ মেলি ৰাতিৰ আহাৰ ৰান্ধিলোঁ আৰু ৰাতিৰ আহাৰত পোলাও ৰান্ধিছিলোঁ আৰু মাংস। তাৰপিছতে বাকী আৰু এইফালে গাহৰি মেৰিনেট কৰি থৈ দিয়া আছিলে, সেই গাহৰি অলপ জুইত পুৰি ল'লোঁ। তাৰপাছতে এয়াই আজি মোৰ দিনটোৰ ব্যস্ততা আপোনালোকৰ মাজত দেখালোঁ। যদি আপোনালোকে ভাল পালে তেনেহ'লে অনুগ্ৰহ কৰি লাইক আৰু কমেণ্ট এটা দিবলৈ নাপাহৰিব আৰু অন্য এটা ভিডিঅ'লৈ মই আপোনালোকৰ মাজলৈ আকৌ আহিম। আজিলৈ আহিছোঁ, বাই বাই।